বাইদেউসকল, অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলক যি দৰমহা দিয়ে, সেই দৰমহাৰে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী অতি কষ্টকৰ হৈ পৰিছে। সেয়েহে তেওঁলোকে বহুদিনৰ পৰা দৰমহা বৃদ্ধি দাবী কৰি আহিছে আৰু ইতিমধ্যেই তেওঁলোকৰ দাবীসমূহ মানি লৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত ৩জনীয়া কমিটি গঠন কৰি দিছে। আৰু যিহেতু ২০২৫-২৬ বিত্তীয় বাজেটত আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই। আৰু অৱশেষত তেওঁলোকৰ দাবীসমূহ মানি লৈ ৩জনীয়া কমিটি গঠন কৰি দিছে বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে। আৰু ইতিমধ্যে হৈ যোৱা CIT ফালৰ পৰা এক জাননীত প্ৰকাশ পাইছে, য'ত বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্থাৰ সৈতে এক আলোচনাত মিলিত হয় আৰু ইয়াতে কৈছে যে মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতেও অন্য ৪টা প্ৰয়োজনীয় দাবী এখন দাবীপত্ৰ দিয়া হয়। আৰু ইতিমধ্যে হৈ যোৱা গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য কৰাৰ পিছতেই ২৫ আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত এডভান্টেজ আসাম 2.0 কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছে আপোনাৰ মাৰ্চৰ প্ৰথম সপ্তাহতেই অসম চৰকাৰৰ বাজেট অধিৱেশন হ'ব বুলি জনাইছে। আৰু এই অধিৱেশনতেই মাননীয় বিত্তমন্ত্ৰী মহোদয়ে আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ দৰমহা সম্বন্ধৰ যি কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়েই তেওঁ কিমান দূৰ কাম আগবঢ়াইছে সেয়া চাব। আৰু এই বাজেটতেই অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা ৯,০০০ টকালৈকেও বৃদ্ধি কৰিব বুলি জনাইছে। আৰু যাৰ ফলত অংগনবাড়ী আশা ৰন্ধন কৰ্মীসকলে বহু পৰিমাণে উপকৃত হ'ব। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ